নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মই মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ মাগুৰ মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। এইকেইদিন যিহেতুকে খুব ঠাণ্ডা পৰিছে, ভাবিলোঁ মাগুৰ মাছ অকণমান জালুকীয়া কৰি অকণমান পিঠাগুড়ি দি বনাওঁ। মই কেনেকৈনো বনালোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলালোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই মাগুৰ মাছ কেইটামান লৈ লৈছোঁ কাটি। 4টা মাগুৰ মাছ লৈছোঁ, ডাঙৰ ডাঙৰ, মাজতে সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু এয়া মই আলু অকণমান বইল কৰি লৈছোঁ, আৰু মান ধনিয়া আৰু নৰসিংহ পাত অকণমান লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, এয়া আদা নহৰু অকণমান পিচি থৈ লৈছোঁ। আলুখিনি মই অকণমান বইল কৰি লৈছোঁ দেই, আৰু মটৰ কেইটামান। মাছখিনি মই আধা ভজাকৈ ফ্ৰাই কৰি ল'ম অকণমান। মাছ ভজা তেলতে মই এয়া পিঁয়াজ আৰু তেজপাত জলকীয়া দি অকণমান দেৰি ভাজিছোঁ। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'লোঁ। তাৰপিছত পিঁয়াজখিনি অকণমান দেৰি ৰঙা হোৱাকৈ ভাজি ল'ম। এতিয়া ইয়াতে মই বইল কৰি লোৱা আলুখিনি অকণমান দেৰি ফ্ৰাই কৰি ল'ম। আলুখিনি অলপ দেৰি ফ্ৰাই কৰাৰ পিছত অকণমান এনেকৈ ভাঙি ভাঙি দিম, তেতিয়া বস্তুটো অলপ গ্ৰেভি হ'ব খাবলৈ, জোলটো। তাৰপিছত মই অকণমান গৰম কৰি লোৱা পানী ইয়াতে দি দিছোঁ। মটৰ গুটি কেইটামানো ইয়াতে দিলোঁ। আধা চামুচ জিৰা পাউডাৰ দিছোঁ, আৰু লগতে এয়া আধা চামুচ ধনিয়া গুড়াও দি দিছোঁ। আৰু অকণমান পানী দি এতিয়া মই অকণমান দেৰি উতলিবলৈ দিম। এয়া উতল অহাৰ পিছত মই ইয়াতে ভাজি থৈ লোৱা মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পিছত মই ঢাকোন মাৰি অকণমান দেৰি সিজিবলৈ দিম। অলপ দেৰি পিছত মই এয়া জালুকৰ গুড়ি আধা চামুচমান দি দিছোঁ। আপোনালোকে বেছিকৈ খালে অকণমান বেছিও দি ল'ব পাৰে। আৰু এয়া মান ধনিয়া আৰু নৰসিংহ পাতখিনি অকণমান থেতালি মই ইয়াতে দি দিছোঁ। এনেকৈ আৰু অকণমান দেৰি উতলিবলৈ দিম। এয়া ঘৰত পিঠাগুড়ি অকণমান আছিলে ভাজি থোৱা, কেঁচা পিঠা দিলেও পাৰি। ভাজি থোৱা পিঠাই মই এয়া আধা চামুচতকৈ অকণমান বেছি দি দিছোঁ ইয়াতে জোলখিনিতে। পিঠাগুড়িখিনি দিয়াৰ পিছত ভালদৰে আপোনালোকে লৰাই দিব। এয়া জোলখিনি প্ৰায় হৈয়ে গৈছে, ধুনীয়াকৈ ডাঠ হৈ আহিছে। পিঠাগুড়ি দিয়া যিহেতুকে ঠাণ্ডা হোৱাৰ পিছত আৰু অকণমান ডাঠ হৈ যাব জোলটো। এতিয়া কাটি থোৱা ধনিয়াখিনি দি মই গেছটো অফ কৰি দিম। এয়া মোৰ মাগুৰ মাছৰ জালুকীয়া পিঠাগুড়ি দিয়া জোল হৈ গ'ল। বন্ধুসকল, আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল নিউ ভিউৱাৰ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ অল কৰি ল'ব। ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।